ৰাজ্যবাসীৰ কাৰণে আন এটা বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত কেইবাটাও ডাঙৰ খবৰ। এবাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াললৈ অসম চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাকৈ দিয়া হ'ব। এই ডাঙৰ খবৰটো আপোনালোকক জনাইছোঁ। 5 লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব দৰিদ্ৰ পৰিয়ালে। এটা বিগ ব্ৰেকিং জনাইছোঁ। এই বীমাৰ জৰিয়তে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো কৰিব পাৰিব আপুনি চিকিৎসা সেৱা, যাৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা দিয়া হ'ব। আৰু 1 জানুৱাৰী 2023 পৰা লাভ কৰিব 5 লাখ টকাৰ স্বাস্থ্য বীমা। আমি জনাই আছোঁ এই ডাঙৰ খবৰটো। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই ধনখিনি। 1 জানুৱাৰীৰ পৰা সেই ধনখিনি লাভ কৰিব। ৰাজ্যবাসীৰ জ্ঞাতাৰ্থে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেই জৰুৰী ঘোষণা কৰিছে। 9 লাখ পৰিয়ালক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি। আৰু তাৰ লগতে এটা ডাঙৰ ঘোষণা কৰা হৈছে। 9 লাখ পৰিয়ালক নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব। জানুৱাৰীত 52 লাখ পৰিয়ালক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড। গতিকে জৰুৰী খবৰ কেইটামান ডাঙৰ ঘোষণা কৰিছে। 52 লাখ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড, 9 লাখ পৰিয়ালক নতুনকৈ অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে। পৰৱৰ্তী আন এটা খবৰ হৈছে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ এটা বিশেষ নিৰ্দেশনা। APDCLৰ তৰফৰ পৰা সেই নিৰ্দেশনা আহি পৰিছে। APDCLৰ পৰ্টেলত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰ আৰু EPIC ভোটাৰ ID। সকলো গ্ৰাহক লৈ APDCLৰ তৰফৰ পৰা জৰুৰী নিৰ্দেশনা দিয়া হৈছে। 31 ডিচেম্বৰৰ ভিতৰত আধাৰ নম্বৰ EPIC আপডেট কৰিবলৈ আহ্বান জনোৱা হৈছে। নতুন বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰা ব্যক্তিয়ে আধাৰ নম্বৰ EPIC প্ৰদান কৰাটো বাধ্যতামূলক বুলি কোৱা হৈছে। আৰু কেনেকৈ আপুনি আপডেট কৰিব, কেনেকৈ APDCLৰ পৰ্টেলত আপডেট কৰিব, তাৰ তথ্য আপোনালোকক জনাইছোঁ। প্ৰথমে www.apdcl.org আপুনি প্ৰথমে লগ ইন কৰিব লাগিব। তাৰপিছত পঞ্জীয়নভুক্ত মোবাইল নম্বৰ কৰিব লাগিব আৰু ফ্ৰেণ্ড OTP ক্লিক কৰিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰত লাভ কৰা OTP টাইপ কৰক আৰু লগ ইন কৰক বুলি কোৱা হৈছে। উপভোক্তাৰ নম্বৰটো বাছি লৈ আধাৰ নম্বৰ আৰু EPIC টাইপ কৰিব লাগিব আৰু আপডেট বুটামত ক্লিক কৰি তথ্যসমূহ আপুনি ছেভ কৰি থ'ব পাৰিব।